Babita Assamese Girl Channel অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো লাই শাকেদি বনাব পৰা দুটা সহজ ৰেচিপি। এতিয়া শীতকাল বজাৰত বহুত লাই শাক পোৱা যায়। বহুতে হয়তো ঘৰতে লাই শাকৰ খেতি কৰিছে। লাই শাক আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ উপকাৰী। লাই শাকত থকা ভিটামিন এ আৰু ভিটামিন চি এ আমাৰ দেহত এন্টিঅক্সিডেন্টৰ কাম কৰে। লগতে বেছিকৈ লাই শাক খাব পাৰিলে আমাৰ চকুৰ দৃষ্টিশক্তি বঢ়াতো সহায় হয়। এতিয়া আহক আজি মই লাই শাকেদিনো কি বনাইছো চাও। আজি মই আপোনালোকৰ বাবে লৈ আহিছো লাই শাকেদি বনাব পৰা মাংসৰ এখন ভাজি লগতে লাই শাকৰ এটা টেঙা চাটনি। আজি মই প্ৰথমতে বনাবলৈ লৈছো লাই শাক দিয়া মাংসৰ ভাজিখন। ইয়াৰ বাবে মই ব্ৰইলাৰ মাংস লৈছো। ইয়াত ব্ৰইলাৰ মাংসৰ সলনি লোকেল মুৰ্গীৰ মাংস হলে বেছি ভাল হয়। আজি মই লোকেল মুৰ্গী নাপালো বাবে ব্ৰইলাৰ মাংস দিয়ে বনাইছো। এই ভাজিখন বনাবলৈ বহুত সহজ লগতে খাবলৈ বহুত ভাল লাগে। এই ভাজিখন ভাত, ৰুটি বা পৰঠাৰ লগত খাই খুবেই ভাল লাগে। লগতে আলহী আহিলে দিবলৈও ভাল লাগে। এই ভাজিখনত মই বেছি পেকেট মছলা ব্যৱহাৰ কৰা নাই যদিও ভাজিখনৰ কালাৰটো চক বহুত ধুনীয়া হৈছে। ভাজিখন খাবলৈ বহুত ভাল লাগে লগতে স্বাস্থ্যসন্মতো হয়। এতিয়া বলক আমি এই ভাজিখননো কেনেকৈ বনাইছো চাও। ইয়াৰ বাবে মই লৈছো 500 গ্ৰাম চিকেন। এয়া লাই শাক কাটি লৈছো। লাই শাকখিনি ডাঙৰ কাৰণে সৰু সৰুকৈ কাটি লৈছো। এটা ডাঙৰ সাইজৰ পিয়াজ দীঘল-দীঘলকৈ কাটি লৈছো। ডাঙৰ চামুচেৰে এচামুচ আদা নহৰু পেষ্ট, ডাঙৰ চামুচেৰে এচামুচ কেঁচা জিৰা আৰু কেঁচা ধনিয়া গুটিৰ পেষ্ট, সৰু চামুচেৰে এচামুচ জালুকৰ পেষ্ট। এফালে কেৰাহী এখন গেছৰ ওপৰত পাতি থৈছিলো। কেৰাহী গৰম হোৱাৰ পিছত ইয়াত দিছো মিঠাতেল। তেল অলপমান ইয়াত বেছিকৈ দিছো। বেছিকৈ তেল দিলে ভাজিবলৈ ভাল হয়। এতিয়া ইয়াত দিছো কাটি লোৱা পিয়াজখিনি। পিয়াজখিনি অকণমান গোল্ডেন কালাৰ অহালৈকে ভাজি ল'ম। পিয়াজখিনি ভজা হ'ল। এতিয়া ইয়াত দিছো ধুই লোৱা মাংসখিনি। এতিয়া ইয়াত দিছো আন্দাজমতে হালধি। এতিয়া গেছৰ ফ্লেমটো লো কৰি এইখিনি এনেদৰে অলপ সময় ভাজি থাকিম। মাংসখিনি অলপমান ভাজি লোৱাৰ পিছত এতিয়া ইয়াত দিছো আদা নহৰু পেষ্ট আৰু জিৰা ধনিয়া পেষ্ট। আদা নহৰু পেষ্টখিনি আগতীয়াকৈ দিলে জ্বলি যাব পাৰে বাবে পিছত দিছো।
এইফালে এটা সৰু সাইজৰ বিলাহী সৰু সৰুকৈ কাটি থৈছিলোঁ। আদা নহৰু কেঁচা গোন্ধ যোৱাৰ পিছত বিলাহীখিনি ইয়াতে দি দিছোঁ। লগতে দিছোঁ আন্দাজমতে নিমখ, এতিয়া এইখিনি ঢাকন মাৰি ভালকৈ সিজিবলৈ দিছোঁ। বিলাহীখিনি ভালকৈ গলি যাব, লগতে মাংসখিনিও ভালকৈ সিজিব লাগিব। মাংসখিনি প্ৰায় সিজিলে। এতিয়া ইয়াত দিছোঁ পিচি লোৱা জালুকৰ পেষ্টটো। এতিয়া দিছোঁ ধুই লোৱা লাই শাকখিনি। শাকখিনি জহি যাবৰ বাবে অলপমান বেছিকৈ দিছোঁ। এইখিনি আকৌ অলপ সময়ৰ বাবে ঢাকি পেলাই সিজিবলৈ দিছোঁ। এতিয়া দুটা কেঁচা জলকীয়া মাজেদি ফালি ইয়াতে দি দিছোঁ। অলপমান ধনিয়া পাত সৰু সৰুকৈ কাটি ইয়াতে দি দিছোঁ। এতিয়া দিছোঁ এখন সৰু চামুচেৰে আধা চামুচ গৰম মছলা। এয়া আমাৰ মাংস ভাজিখন খাবলৈ ৰেডি হ'ল। এইখিনি এটা বাটিত উলিয়াই লৈছোঁ। এতিয়া মই বনাবলৈ লৈছোঁ আজি বনাবলৈ খোজা দ্বিতীয় ৰেচিপিটো। সেয়া হৈছে লাই শাকৰ টেঙা পিটিকা। তাৰ বাবে মই লৈছোঁ এয়া লাই শাক। লাই শাকখিনি ভালকৈ ধুই লৈছোঁ। লগতে লৈছোঁ কেইডালমান ধনিয়া। এইফালে এটা বাটি লৈছোঁ। তাত লাই শাক আৰু ধনিয়াখিনি সৰু সৰুকৈ কাটি ল'ম। শাকখিনি কাটি লোৱা হ'ল। এইফালে মই লৈছোঁ এটা ডাঙৰ সাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। অলপমান আদা আৰু 3টা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি সৰু সৰুকৈ কাটিছোঁ। এইখিনি ডাঙৰ হ'লে মুখত লাগিলে খাবলৈ বেয়া লাগিব বাবে এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এই গোটেইখিনি শাকখিনিৰ ওপৰত দি দিছোঁ। এইফালে লৈছোঁ এটা নহৰু আৰু লগতে লৈছোঁ এটা জলফাই। জলফাইটো পকা হ'লে ভাল হয়। এতিয়া এইখিনি পুৰি ল'ম। এইখিনি পুৰি লোৱা হ'ল। এতিয়া এইখিনি ভালকৈ চাফা কৰি লৈছোঁ। এতিয়া পুৰি লোৱা জলফাই আৰু নহৰুখিনি শাকখিনিৰ ওপৰত দি দিছোঁ। এতিয়া দিছোঁ অকণমান কেঁচা মিঠাতেল। লগতে দিছোঁ আন্দাজমতে নিমখ
আপোনালোকে ইচ্ছা কৰিলে ইয়াত জিৰা পাউডাৰ, ধনিয়া পাউডাৰ বা আন কিবা মছলা দিব পাৰে। মই কিন্তু ইয়াত মছলা নিদিয়াকৈয়ে ভাল পাওঁ, সেইবাবে এনেদৰে বনাইছোঁ। এইখিনি এতিয়া হাতেদি মোহাৰি মোহাৰি ভালকৈ মিলাই ল'ম। এয়া মোৰ লাই শাকৰ টেঙা পিটিকাখন বনাই হ'ল। এইখিনি এটা বাটিত উলিয়াই লৈছোঁ। এয়া মোৰ লাই শাকৰ টেঙা পিটিকাখন খাবলৈ ৰেডি হ'ল। নিৰামিষ ভাত সাজৰ লগত এনেকুৱা এখন পিটিকা পালে ভাত সাজ বৰ তৃপ্তিৰে খাব পাৰি। লাই শাকৰ লগত জলফাই পিটিকা খাই খুবেই ভাল লাগে। লগতে ইয়াত জলফাই আৰু নহৰু পুৰি দিয়াৰ বাবে ইয়াত এটা পুৰা গোন্ধ আহে, সেইকাৰণে এই পিটিকাখন খাই খুবেই ভাল লাগে। আপোনালোকেও একবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, লগতে ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আপোনালোকে যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো হিট কৰি অলটো প্ৰেছ কৰি দিব, যাতে মই বনোৱা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে